এটা ত্ৰিভুজ লৈছো যে ABC এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ ভিতৰত কোনবা এটা কেন্দ্ৰ সাপেক্ষে এটা বৃত্ত আঁকিছো এই বৃত্তটো কি কৰিছে যে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনটাক স্পৰ্শ কৰিছে তো এই বৃত্তটোৰ নাম হ'ল পৰিবৃত্ত বুলি কোৱা হয় মনত ৰাখিব যে ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা স্পৰ্শ কৰি অকা বৃত্তটো কি বোলে পৰিবৃত্ত বোলে আৰু এটা বৃত্ত মই আঁকিছো যে ত্ৰিভুজটোৰ এটা অন্তবিন্দু লৈছো সেই অন্তবিন্দুটো কেন্দ্ৰ কৰি এটা বৃত্ত বনাইছো মই তো এই বৃত্তটোৱে কি কৰিছে ত্ৰিভুজটোক তিনিওটা বাহুক স্পৰ্শ কৰিছে তো এনেকুৱা বৃত্ত কি বুলি কোৱা হয় অন্তবৃত্ত বুলি কোৱা হয় অন্তবৃত্ত বুলি কোৱা হয় ডিয়াৰ ভিউৱাৰ্স আমি আজি ত্ৰিভুজৰ লগত সংগতি থকা কিছু কথা আলোচনা কৰিবলৈ গৈ আছো তো এই টপিকসু মই বোৰ্ডত যেটো টপিকস লিখিছো পাদিক কেন্দ্ৰ পৰিকেন্দ্ৰ ভাৰকেন্দ্ৰ ত্ৰিভুজৰ ক্ষেত্ৰত কোনখিনি কোৱা হয় কেনেকৈ নিৰ্ণয় কৰা হয় কাক বোলে তাৰ ডেফিনেশন কি এই কথাবিলাক আপোনালোকৰ মাজত মই লৈ আহিম তো ইয়াৰ কাৰণটো হ'ল যদিও এই কথাখিনি ডাইৰেক্ট আমাৰ এলপি লেভেলৰ সিলেবাছত ডাইৰেক্টলি নাই তথাপিও ত্ৰিভুজ যেহেতু লেসনটো আছে ত্ৰিভুজৰ লগত এটো আনুষঙ্গিক এটা বিষয় সো কিছুমান পৰীক্ষাৰ্থীয়ে মোলৈ ফোন বা মেছেজ কৰিছে যে ইয়াৰ ওপৰত এটা ভিডিও বনাব লাগে তো আহক আজিৰ ভিডিওটো যে পাদিক কেন্দ্ৰ পৰিকেন্দ্ৰ আৰু ভাৰকেন্দ্ৰ কি বস্তু তো আহক এক নম্বৰ পাদিক কেন্দ্ৰ অৰ্থচেন্টাৰ অফ ট্ৰায়াঙ্গল পাদিক কেন্দ্ৰ কাক বোলে যে ত্ৰিভুজৰ উন্নতি তিনিডাল যি বিন্দুত মিলিত হয় তাক পাদিক কেন্দ্ৰ বুলি কোৱা হয় তো ত্ৰিভুজৰ উন্নতি বুলিলে আপোনালোকে নিশ্চয় বুজি পায় ত্ৰিভুজ এটাৰ উন্নতি ধৰক মই এটো এটা ত্ৰিভুজ আঁকিছো যিকোনো এটা ত্ৰিভুজ এটো ত্ৰিভুজৰ উন্নতি বুলি ক'লে যে এইটো এটা উন্নতি হ'ব দেখ 90 ডিগ্ৰী কোণত থিয় হৈ থাকিব লাগিব তাক কি বুলি ক'ব উন্নতি বুলি ক'ব তো এইটো ত্ৰিভুজৰ এটো এটা উন্নতি যদি এটো সমবাহু ত্ৰিভুজ হয় এনেকৈ যদি ইয়াত 90 ডিগ্ৰী এটা কোণ কৰো ই এটা উন্নতি হ'ব এনেকৈ যদি ইয়াত এটা 90 ডিগ্ৰী কোণ কৰে ই উন্নতি হ'ব তো দেখা পাইছে যে এটা ত্ৰিভুজৰ আমি তিনিডাল উন্নতি আঁকিব পাৰো তো এই তিনিডাল উন্নতি যি বিন্দুটোত মিলিত হ'ব তাক কি বুলি ক'ব পাদিক কেন্দ্ৰ বুলি ক'ব মই কেইটামান পিকচাৰ আঁকিছো চাব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মই ABC এটা সমবাহু ত্ৰিভুজ আঁকিছো তি ইয়াৰ ফাৰ্স্ট মই এইটো এটা উন্নতি আঁকিছো দেখা পাইছে আপোনালোকে এইটো বাহুৰ ওপৰত এটা উন্নতি আঁকিছো এইটো বাহুৰ ওপৰত এটা উন্নতি আঁকিছো তেই উন্নতি তিনিডাল যেটো বিন্দুত মিলিত হৈছে তাক O আখৰেৰে চিহ্নিত কৰিছো অৰ্থচেন্টাৰ অৰ্থাৎ পাদিক কেন্দ্ৰক O আখৰেৰে লিখা হয় তো এই সমবাহু ত্ৰিভুজটোৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ কোড দেখা পালে ত্ৰিভুজটোৰ ভিতৰত তাৰ পিছত আহিব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া সমকোণী ত্ৰিভুজ যেতিয়া চাব আপুনি মই চিত্ৰটো অলপ বেলেগকৈ দেখাইছো যে সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এটা কোণ 90 ডিগ্ৰী অলৰেডি আছে তো এটো অলৰেডি এটা উন্নতি অলৰেডি এইটো এটা উন্নতি এইটো এটা উন্নতি 90 ডিগ্ৰী কোণত ইউ থিয় হৈ আছে দুটা উন্নতি হৈ গ'ল এতিয়া এইটো বাহুৰ ওপৰত যদি আমি এটা উন্নতি টানিম এই উন্নতি কেইটা হ'ল এইটো এটা তিনিটা উন্নতি ক'ত লগ লাগিছে নিশ্চয় এটা শীৰ্ষবিন্দুত লগ লাগিছে য'ত 90 ডিগ্ৰী কোণ আছে তো দেখা পাইছে ABC এটা সমকোণী ত্ৰিভুজ এইটো এটা উন্নতি এইটো এটা উন্নতি দুটা উন্নতি হৈ গ'ল আৰু তৃতীয় বাহু AC তো AC বাহুত এটা উন্নতি টানিছো সেই উন্নতিটো ক'ত লগ লাগিছে A B শীৰ্ষবিন্দুটোত লগ লাগিছে অৰ্থাৎ য'ত 90 ডিগ্ৰী কোণ আছে তাতে লগ লাগিছে তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ সমকোণ থকা শীৰ্ষবিন্দুত অৱস্থিত তাৰ পিছত আহিব এটা বিষম বাহু ত্ৰিভুজ লৈছো মই বা স্থূলকোণী ত্ৰিভুজ দেখা পাইছে স্থূলকোণী অৰ্থাৎ এই কোণটো কিমানতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ তো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত মই চিত্ৰটো আপোনালোকক মই আকৌ আঁকি দেখাইছো এনেকৈ এটা যদি ত্ৰিভুজ লয় এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ লৈছে এই ত্ৰিভুজৰ উন্নতি এতিয়া আছে নে নিশ্চয়কৈ নাই কি কৰিব লাগিব উন্নতি আপুনি ড্ৰ কৰিব লাগিব কেনেকৈ ধৰক এইটো বাহুক যদি ভূমি হিচাপে লওঁ বাহুটো বঢ়াই দিলো এনেকৈ বঢ়াই দিয়াৰ লগে লগে শীৰ্ষবিন্দুৰ পৰা এই ভূমিলৈ যেটো লম্ব দূৰত্ব তাক কি বোলে উন্নতি বোলে এইটো এটা উন্নতি আহিল এইটো বঢ়াই দিলো এনেকৈ বঢ়াই দিলো ঠিক এনেকৈ এইটো বাহু যেতিয়া বঢ়াই দিব এই শীৰ্ষবিন্দুৰ পৰা এই ভূমিৰ ওপৰত যেটো ৰেখা টানিব 90 ডিগ্ৰী কৈ এইটো এটা উন্নতি হৈ গ'ল এইটো বঢ়াই দিওক কৰবাত কাটিছে আহি তাৰ পিছত এইটো বাহু থাকিল এইটো বাহুৰ লম্ব সমদ্বিখনক এটা টানি দিওক লম্ব টানি দিওক এটা ইয়াৰ এটা উন্নতি টানি দিওক তো এই উন্নতি তিনটা ক'ত আহি লগ লাগিল বাহিৰত তো দেখা পাইছে তো এইটো এটা উন্নতি এইটো এটা উন্নতি দুটা বাহুৰ উন্নতি হৈ গ'ল আৰু এইটো বাহুৰ উন্নতি এইটো
তো তিনিটা হি ক'ত লগ লাগিছে নিশ্চয় বাহিৰত লগ লাগিছে তো স্থলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ ক'ত থাকিব নিশ্চয়কৈ বাহিৰত থাকিব তো মনত ৰাখিব মই স্পেশালি তিনিটা ত্ৰিভুজৰ ক্ষেত্ৰত দেখাইছো যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ ক'ত অৱস্থিত ত্ৰিভুজটোৰ ভিতৰত অৱস্থিত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ ক'ত অৱস্থিত সমকোণ থকা শীৰ্ষবিন্দুত অৱস্থিত আৰু স্থলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাদিক কেন্দ্ৰ ক'ত অৱস্থিত বাহিৰত পাদিক পৰিকেন্দ্ৰ আমি পাদিক কেন্দ্ৰ ইতিমধ্যে শিকিলো পাদিক কেন্দ্ৰ কি আছিল যে ত্ৰিভুজৰ উন্নতি তিনিডাল যি বিন্দুত লগ লাগে এতিয়া হক পৰিকেন্দ্ৰ সাৰ্কামসেন্টাৰ অফ ট্ৰায়াঙ্গল ত্ৰিভুজৰ বাহুবোৰৰ লম্ব সমদ্বিখণ্ডক তিনিডাল যি বিন্দুত মিলিত হয় এটো বাহুবোৰৰ লম্ব সমদ্বিখণ্ডক বাহুকেইটাৰ লম্ব সমদ্বিখণ্ডক টানিলে যি বিন্দুত মিলিত হ'ব তাক কি বুলি ক'ব পৰিকেন্দ্ৰ বুলি ক'ব তো চাব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মই দেখাইছো ABC এটা সমবাহু ত্ৰিভুজ তো BC বাহুৰ মধ্যবিন্দু মই এটো ধৰিছো এটো মধ্যবিন্দুত এটা লম্ব টানিছো ঠিক এনেকৈ AC বাহুৰ মধ্যবিন্দু মই ধৰিছো এটো ইয়াত এটা লম্ব টানিছো ঠিক এনেকৈ AB বাহুৰ মধ্যবিন্দু ইয়াত ধৰিছো ইয়াত এটা লম্ব টানিছো তো এই লম্ব তিনিডালে ক'ত লগ লাগিছে মাজত কোনবা এটা বিন্দুত লগ লাগিছে তো মাজত লগ হোৱা বিন্দুটোক আমি কি বুলি কম পৰিকেন্দ্ৰ বুলি কম তো কি দেখা পালো যে সমবাহু ত্ৰিভুজৰ পৰিকেন্দ্ৰ ক'ত অৱস্থিত ত্ৰিভুজটোৰ মাজত অৱস্থিত তাৰ পিছত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আহিব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তো চাব তিনিটা বাহু আছে ইয়াৰ তো মই প্ৰথমতে BC বাহুৰ মধ্যবিন্দু মই লৈছো এটো তো এই মধ্যবিন্দুত মই এটা লম্ব টানিছো AB বাহুৰ মধ্যবিন্দু লৈছো তাত এটা লম্ব টানিছো AC বাহুৰ মধ্যবিন্দু লৈছো তাত এটা লম্ব টানিছো এই লম্ব তিনিডালে ক'ত লগ লাগিছে নিশ্চয় অতিভুজৰ ওপৰত দেখা পাইছে আপোনালোকে অতিভুজৰ ওপৰত লগ লাগিছে তো সমকোণী ত্ৰিভুজৰ পৰিকেন্দ্ৰ ক'ত অৱস্থিত অতিভুজৰ ওপৰত অৱস্থিত তাৰ পিছত আহিব এটা স্থলকোণী ত্ৰিভুজ দেখাইছো তো স্থলকোণী ত্ৰিভুজ ABC মই নাম দিছো AB বাহুৰ মধ্যবিন্দু মই এটো ধৰিছো এই মধ্যবিন্দুত এটা লম্ব টানিছো মই ঠিক এনেকৈ BC বাহুৰ মধ্যবিন্দু তাত এটা লম্ব টানিছো আৰু AC বাহুৰ মধ্যবিন্দু তাত এটা লম্ব টানিছো এতিয়া এই তিনিওডাল লম্ব ক'ত যাই লগ লাগিছে নিশ্চয় বাহিৰত যাই লগ লাগিছে তো এইটো হল ত্ৰিভুজটোৰ পৰিকেন্দ্ৰ তো আপোনালোকে দেখা পালে যে সমবাহু ত্ৰিভুজৰ পৰিকেন্দ্ৰ ক'ত অৱস্থিত ত্ৰিভুজটোৰ ভিতৰত সমকোণী ত্ৰিভুজৰ পৰিকেন্দ্ৰ অতিভুজত আৰু স্থলকোণী ত্ৰিভুজৰ পৰিকেন্দ্ৰ ক'ত বাহিৰত এতিয়া আহিব আৰু এটা কথা মন কৰিব মই আজি ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক দেখাইছিলো এই যেটো পৰিকেন্দ্ৰ পালো সেই পৰিকেন্দ্ৰক কেন্দ্ৰ হিচাপে লৈ যিকোনো আমাৰ শীৰ্ষবিন্দুক আমি ব্যাসাৰ্ধ হিচাপে লৈ যদি বৃত্ত আকো তেতিয়ালে এই বৃত্তটো এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটাৰ মাজেৰে যাব এইটো চেণ্টাৰক আমি কেন্দ্ৰ হিচাপে লৈ হয় C বিন্দু নহয় A বিন্দু নহয় B বিন্দু ব্যাসাৰ্ধ হিচাপে লৈ যদি আমি বৃত্ত আকো তো এই বৃত্তটো কি হ'ব এই শীৰ্ষবিন্দু তিনিটাৰ মাজেৰে যাব ঠিক এইটোক কেন্দ্ৰ হিচাপে লৈ এই বিন্দুটো কেন্দ্ৰ হিচাপে লৈ যদি আমি এনেকৈ বৃত্ত এটা আকো তো এই বৃত্তটো কি হ'ব এই তিনিটা বিন্দুৰ মাজেৰে যাব তো আমি কি বুজি পালো ইয়াৰ পৰা যে পৰিকেন্দ্ৰক কেন্দ্ৰ হিচাপে লৈ শীৰ্ষবিন্দু লৈ কেন্দ্ৰৰ পৰা শীৰ্ষবিন্দু লৈ ব্যাসাৰ্ধ লৈ আমি যদি বৃত্ত আকো সদায় সেই বৃত্তটো কি কৰে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা স্পৰ্শ কৰে তো এনেকুৱা ধৰণৰ বৃত্ত কি বৃত্ত বুলি কোৱা হয় জানে আপোনালোকে কৈছিলো মই যে পৰিবৃত্ত বুলি কোৱা হয় এই বৃত্তবিলাকক কি নাম দিয়া হ'ব এটা পৰিবৃত্ত নাম দিয়া হ'ব তো নিশ্চয়কৈ আপোনালোকৰ পৰিকেন্দ্ৰৰ কনসেপ্ট ক্লিয়াৰ হ'ল ইয়াত বিশেষ মন কৰিবলগীয়া কথাটো হ'ল সমকোণী ত্ৰিভুজৰ পৰিকেন্দ্ৰ ক'ত অৱস্থিত মনত ৰাখিব অতিভুজত স্থূলকোণী ত্ৰিভুজৰ পৰিকেন্দ্ৰ ভিতৰত নে বাহিৰত দেখ বাহিৰত তাৰ পিছত ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটাৰ মাজেৰে যেটো বৃত্ত আঁকা হয় বৃত্তটোৰ নাম কি পৰিবৃত্ত তো কনসেপ্ট আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল নেক্সট আহিব নাম্বাৰ 3 ভাৰ কেন্দ্ৰ centroid of triangle তো ভাৰ কেন্দ্ৰ ডেফিনেশনটো আমি চোৱাৰ আগত আমি আৰু এটা ডেফিনেশন চাব লাগিব এটো হ'ল মধ্যমা মেডিয়ান ত্ৰিভুজ এটাৰ মধ্যমা কাক বোলে তো চাব যে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড ত্ৰিভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ যেটো ৰেখাখণ্ড টানিব তাক ত্ৰিভুজটোৰ মধ্যমা বুলি ক'ব তো মই ABC এটা ত্ৰিভুজ আঁকিছো BC বাহুৰ মধ্যবিন্দু মই D লৈছো তো এই শীৰ্ষবিন্দুৰ পৰা D লৈ যেটো ৰেখাখণ্ড টানিছো ইয়াক কি বুলি ক'ব মধ্যমা বুলি ক'ব ঠিক এনেকৈ মই ABC আৰু এটা ত্ৰিভুজ আঁকিছো BC বাহুৰ মধ্যবিন্দু D ত যেটো ৰেখা টানিম ই হ'ল এটা মধ্যমা AC বাহুৰ মধ্যবিন্দু E বিন্দুত যেটো ৰেখা টানিলো ই আন এটা মধ্যমা
এ বি বাহুৰ মধ্যবিন্দু এফ ইয়াত আৰু এটা ৰেখা টানিলোঁ ই হ'ল আন এটা মধ্যমা তো এটা ত্ৰিভুজৰ কেইডাল মধ্যমা দেখা পালোঁ নিশ্চয়কৈ তিনিডাল মধ্যমা আমি আঁকিব পাৰোঁ তো এইখিনিতে আৰু এটা কথা মনত কৰিব মধ্যমাৰ কথা যিহেতু আহিছে মধ্যমাই ত্ৰিভুজটোক দুটা সমানকালী বিশিষ্ট অংশত ভাগ কৰে মনত ৰাখিব এটা মধ্যমাই ত্ৰিভুজ এটাক দুটা সমানকালী বিশিষ্ট ত্ৰিভুজত নিশ্চয়কৈ ভাগ কৰে আৰু এটা কথা মন কৰিব ত্ৰিভুজৰ যিটো ভাৰকেন্দ্ৰ এই ভাৰকেন্দ্ৰটোৱে মধ্যমাক 2:1 অনুপাতত বিভক্ত কৰে তো এই কথাটো মই অলপ ভাৰকেন্দ্ৰটো আলোচনা হোৱাৰ পিছত মই কথাটো ক'ম মাত্ৰ আমি মধ্যমাটো জানিব লাগে মধ্যমাক আগবলে যে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড কি বুলি কোৱা হয় মধ্যমা বুলি কোৱা হয় তাৰ পিছত আহিব ভাৰকেন্দ্ৰ তো ত্ৰিভুজৰ ভাৰকেন্দ্ৰ কাক বোলে ইয়াৰ ডেফিনেশ্যনটো চাব যে ত্ৰিভুজৰ মধ্যমা তিনিডাল যি বিন্দুত মিলিত হয় ত্ৰিভুজৰ মধ্যমা তিনিডাল যি বিন্দুত মিলিত হয় তাক কি বোলে ভাৰকেন্দ্ৰ বোলে মনত ৰাখিব কথাটো এতিয়া চাব মই এটা ত্ৰিভুজ লৈছোঁ ABC এটা ত্ৰিভুজ লৈছোঁ যে ABC ত্ৰিভুজ লৈছোঁ এই ABC ত্ৰিভুজৰ মই কি আঁকিম মধ্যমা আঁকিম সেই মধ্যমা তিনিডাল যি বিন্দুত লগ লাগিব জানি আপোনালোকে যে এটা ত্ৰিভুজত কেইডাল মধ্যমা আঁকিব পাৰি দেখ তিনিডাল তো চাব BC বাহুৰ মধ্যবিন্দু মই এটা লৈছোঁ ধৰক D AC বাহুৰ মধ্যবিন্দু লৈছোঁ মই E তাৰপিছত AB বাহুৰ মধ্যবিন্দু লৈছোঁ মই F এতিয়া শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ ৰেখা টানক এইটো এটা এইটো শীৰ্ষবিন্দুৰ পৰা এইটো এটা এইটো শীৰ্ষবিন্দুৰ পৰা এইটো এটা তো কেইডাল মধ্যমা আঁকিছোঁ তিনিডাল তো মধ্যমা তিনিডালে যি বিন্দুত লগ লাগিছে তাক কি বুলি ক'ব ভাৰকেন্দ্ৰ বুলি ক'ব ইয়াক যি আখৰেৰে ডিফাইন কৰা হয় তাৰপিছত আহিব যদি আপুনি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চাই যে সমকোণী ত্ৰিভুজ এটা 90 ডিগ্ৰী আছে তো কনসেপ্টটো কি আমাৰ যে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ আগতে মধ্যবিন্দু আইডেন্টিফাই কৰক ধৰক এইটো মধ্যবিন্দু আইডেন্টিফাই কৰিলোঁ এতিয়া শীৰ্ষবিন্দুৰ পৰা মধ্যবিন্দুলৈ আমি কি কৰিম ৰেখা টানিম ধৰক এইটো শীৰ্ষবিন্দুৰ পৰা এই মধ্যবিন্দুলৈ টানক এইটো শীৰ্ষবিন্দুৰ পৰা এই মধ্যবিন্দুলৈ টানক এইটো শীৰ্ষবিন্দুৰ পৰা এই মধ্যবিন্দুলৈ টানক যিটো বিন্দুত কাটিছে তাক কি বুলি ক'ব ভাৰকেন্দ্ৰ বুলি ক'ব তাৰ পিছত যদি আপুনি স্থলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চাই ধৰক স্থলকোণী ত্ৰিভুজ এটা লৈছোঁ তো এই স্থলকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো চাব এইটো ইয়াৰ মধ্যবিন্দু এইটো ইয়াৰ মধ্যবিন্দু তো চাব A B C এতিয়া এই বিন্দুৰ পৰা ইয়াৰ মধ্যবিন্দুলৈ যাওক C বিন্দুৰ পৰা ইয়াৰ মধ্যবিন্দুলৈ B বিন্দুৰ পৰা ইয়াৰ মধ্যবিন্দুলৈ ক'ত দেখা পাইছে এটো হ'ল ভাৰকেন্দ্ৰ তো আমি কি কনফাৰ্ম হলো যে ভাৰকেন্দ্ৰ সদায় ত্ৰিভুজটোৰ ক'ত অৱস্থিত সদায় মাজত অৱস্থিত ই চাহে সমকোণী হওক চাহে স্থলিকোণী হওক যি কোণী ত্ৰিভুজেই নহওক কিয় ইয়াৰ ভাৰকেন্দ্ৰ ক'ত অৱস্থিত সদায় ত্ৰিভুজটোৰ মাজত অৱস্থিত ইয়াত আৰু এটা কথা মন কৰিব তো এই ভাৰকেন্দ্ৰটোৱে ত্ৰিভুজটোক চাবচোন এই মধ্যমাটোক এখিনি কিমান ভাগ আছে দুই ভাগ এখিনি সদায় এক ভাগ মনত ৰাখিব যে ভাৰকেন্দ্ৰই মধ্যমাক সদায় 2:1 অনুপাতত বিভক্ত কৰে মনত ৰাখিব কথাটো বিভক্ত কৰে ভাৰকেন্দ্ৰ কি কৰে ভাৰকেন্দ্ৰই মধ্যমাক 2:1 অনুপাতত বিভক্ত কৰে ইয়াত চাব ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 1 আছে সদায় কেনেকৈ ভাগ কৰে 2:1 অনুপাতত বিভক্ত কৰে তো নেক্সট 4 অন্তকেন্দ্ৰ এটোৱে লাষ্ট ত্ৰিভুজৰ কেন্দ্ৰ বুলি ক'লে এই চাৰিটা কেন্দ্ৰ আমি পাওঁ সাধাৰণতে তো অন্তকেন্দ্ৰটো চাই ল'ব যে ইন সেন্টাৰ অফ ট্ৰায়াঙ্গল যে ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক তিনিডালে যি বিন্দুত মিলিত হয় আমি প্ৰথমৰ পৰা যদি কি কৰোঁ ৰিভাইভ কৰোঁ তেতিয়া দেখা পাব যে উন্নতি কেইডাল যি বিন্দুত লগ লাগে তাক পাদিক কেন্দ্ৰ বাহুৰ লম্ব সমদ্বিখণ্ডক কেইডাল যি বিন্দুত লগ লাগে তাক পৰিকেন্দ্ৰ তাৰ পিছত ভাৰকেন্দ্ৰ কাক বোলে মধ্যমা তিনিডাল যি বিন্দুত লগ লাগে তাক ভাৰকেন্দ্ৰ বোলে আৰু অন্তকেন্দ্ৰ কি লিখিলোঁ ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক কেইডাল ধৰক মই এটা ত্ৰিভুজ লৈছোঁ ABC ত্ৰিভুজ এতিয়া এই কোণৰ সমদ্বিখণ্ডক এইটো কোণৰ সমদ্বিখণ্ডক ভূমি ক'ত যায় যাক সেইটো কথা নাই আমাৰ এইটো কোণ সমান এইটো কোণৰ সমদ্বিখণ্ডক টানক এইটো কোণ সমান এইটো কোণৰ সমদ্বিখণ্ডক টানক এইখিনি সমান তো যি বিন্দুত লগ লাগিলে তাক কি বুলি ক'ব অন্তকেন্দ্ৰ বুলি ক'ব আই আখৰেৰে লিখা হয়
এতিয়া অন্তকোণৰ সমদ্বিখণ্ডক কেইডাল যেতিয়া লগ লাগিব সদায় ত্ৰিভুজটোৰ ক'ত ভিতৰত অৱস্থিত হ'ব আপুনি যিকোনো ত্ৰিভুজ যদি চিন্তা কৰে যে সমকোণী ত্ৰিভুজ চিন্তা কৰিছে তো এইটো কোণৰ সমদ্বিখণ্ডক চাব এইটো কোণৰ সমদ্বিখণ্ডক এনেকৈ আহিব এই কোণবিলাক সমান মাত্ৰ কনচেপ্টটো আপোনাৰ কোণবিলাক সমান এইটো কোণ সমান এইটো কোণ সমান তো ক'ত লগ লাগিছে ভিতৰত তো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত অন্তকেন্দ্ৰ ক'ত থাকিব সদায় ভিতৰত থাকিব তো মন কৰিব ত্ৰিভুজৰ অন্তকেন্দ্ৰক কেন্দ্ৰ হিচাপে লৈ তাৰ যিকোনো বাহুলৈ যি ডিষ্টেন্স আছিল সেইটো ব্যাসাৰ্ধ লৈ যদি বৃত্ত আঁকে সেই বৃত্তটো তিনিওটা বাহুক স্পৰ্শ কৰিব আৰু এনেদৰে অঁকা বৃত্তটোক অন্তবৃত্ত বুলি কোৱা হ'ব ত্ৰিভুজটোৰ অন্তবৃত্ত কোৱা হ'ব এইখিনিতে আৰু এটা কথা কৈ থৈছোঁ যে পৰিবৃত্ত কাক বোলে যে ত্ৰিভুজটোৰ পৰিকেন্দ্ৰ যিটো থাকিব সেই পৰিকেন্দ্ৰক কি হিচাপে লৈ কেন্দ্ৰ হিচাপে লৈ তাৰ যিকোনো এটা শীৰ্ষবিন্দুক ব্যাসাৰ্ধ হিচাপে লৈ অঁকা বৃত্তটোৱে সেই ত্ৰিভুজটোৰ তিনিওটা শীৰ্ষবিন্দুক স্পৰ্শ কৰিব সেই ক্ষেত্ৰত তাক কি বুলি ক'ব পৰিবৃত্ত বুলি কোৱা হ'ব তো অন্তবৃত্ত ক'ত পোৱা যায় যে অন্তকেন্দ্ৰক কেন্দ্ৰ হিচাপে লৈ যদি বৃত্ত অঁকা হয় সেই বৃত্তটোক অন্তবৃত্ত বুলি কোৱা হয় তো মৰমৰ পৰীক্ষাৰ্থীসকল আপোনালোকৰ অনুৰোধ মৰ্মে মই ত্ৰিভুজৰ ক্ষেত্ৰত এই চাৰিটা কথা পৰিকেন্দ্ৰ পাদিক কেন্দ্ৰ ভাৰকেন্দ্ৰ আৰু অন্তকেন্দ্ৰ এই চাৰিওটা কথা আপোনালোকৰ মাজত বিশ্লেষণ কৰিলোঁ নিশ্চয়কৈ আপোনালোকৰ কিঞ্চিত পৰিমাণে হ'লেও সহায় হ'ব যদি ইয়াৰ পৰা কুৱেশ্যন আহে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে পাৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিব খুজিছোঁ তো আপোনালোকৰ মংগল কামনা কৰিছোঁ